অকল চাই আছে যেটো ৰাস্তাতে গৈ আছে সেই ৰাস্তাটো বাৰু আপোনালোকক দেখাম। ইয়াৰ মাজতে দুটামান কথা কওঁ আপোনালোকক। এই ৰাস্তাৰ ছাইডত আপোনাৰ বহুত সুন্দৰ দুটা ভিউ, বহুতকেইটা ভিউ আছে, মানে তাৰ ভিতৰত আপোনাৰ টি গাৰ্ডেন, চাহ বাগান আৰু আপোনাৰ হিলছ মানে পাহাৰ, ভাল ভাল মানে দুটা মানে কেইবাটাও আৰু আছে ভাল ভাল মানে আপোনাৰ চিন আছে আৰু। तो चलिए मेरे साथ रखिए, फुल वीडियो देखिए। मैं आप लोग को दिखा रहा हूँ, ठीक है। तो बीच में मैं थोड़ा हिंदी बोल रहा हूँ क्योंकि मैं हिंदी सबसे लैंग्वेज पसंद करता हूँ, सबसे अच्छा लगता है। तो मेरे साथ जुड़े रहिए, ठीक है। मैं आप लोग दिखा रहा हूँ जो रास्ता है, शॉर्टकट रास्ता, वो आपको थोड़ा व्यू में अच्छा लगेगा, देखने वाला सब अच्छा है। तो थोड़ा पहाड़ है, थोड़ा हिल्स है, मतलब अच्छा लगेगा आपको। थैंक यू, ठीक है। देखिए गई थकते মাজত এখন সৰু বজাৰ আছিলে, এখন বজাৰ এখন আছে। তো এইখন বজাৰ মই দেখাই আছোঁ আপোনালোকক। আৰু মই আপোনালোকক কৈ আছিলোঁ যে ধুনীয়া মানে কেইবাখন ভিউজ আছে। চ' মই আপোনালোকক ভিউজখন দেখাই আছোঁ বাৰু। ভিউজখনত আপোনালোকৰ এনেকৈ ভাল লাগিব চাওঁতে, মানে বহুত ধুনীয়া আৰু মানে ৰাস্তা মানে আপোনাৰ বাওঁ চাইডে আপোনাৰ টি গাৰ্ডেন হয়, সোঁ চাইডে আপোনাৰ পাহাৰ হয়। চ' বন্ধুসকল চাই থকা মই আপোনালোকক দেখাইছোঁ ৰাস্তাটো। বন্ধুসকল চাইছে ৰাস্তাটো, এইটো হ'ল ৰাস্তা। আমি বেজাৰৰ পৰা সোমাই পেলাই এইটো ৰাস্তাটো সোমাই আছোঁ। এটাই ৰাস্তা আপোনালোকে আহি থাকিলে হ'ল। মাজত আপোনাৰ ডিভাইডাৰ আছে, মই সেই ডিভাইডাৰটো আপোনাক দেখাই আছোঁ। তাতে আপোনাৰ তিনিটা ডিভাইডাৰ আছে। যে আপুনি যদি সোঁহাতে যায় বেলেগ ৰাস্তা ওলাব, বাওঁহাতে গ'লে বেলেগ ৰাস্তা ওলাব, চিধা গ'লে আপোনালোকে বেলেগ ৰাস্তা ওলাব। গতিকে আজি মই আপোনালোকে এটা ৰাস্তা দেখাম, নেক্সট মোৰ ভিডিঅ'টোত আৰু সেই বেলেগ ৰাস্তা দুটা দেখাম। চ' আজি এটা ৰাস্তা মই আপোনালোকক দেখাম কেনেকৈ শ্বৰ্টকাট মাৰি আপোনালোকে মদনপুৰ যিখন টোল গেট, সেই টোল গেটখন পইচা নিদিয়াকৈ আপুনি পাৰ হৈ যাব পাৰিব। ৰাস্তাটোও ভাল, আপোনাৰ সময় কম লাগিব। গতিকে যিসকল বন্ধুসকল নাজানে, চ' মই দেখা ভিডিঅ'টো চাব আৰু এইটো ৰাস্তা দি আহিব, কোনো টেনশ্যন নাই। আগতে অলপমান কিবা ক্ৰিটিকেল আছিলে ৰাস্তাটো, মানে আজিকালি চব মানুহ এইফালে ডেভেলপ হৈ গৈছে, ৰাস্তাটো ভাল হৈ গৈছে। আগতে ৰাস্তাটো বেয়া আছিলে। চ' এখন ৰাস্তাত আপোনালোকে কোনো টেনশ্যন নাই, ৰাস্তাও ভাল। আগতে বেয়া আছিলে বাৰু, চ' এতিয়া ধুনীয়া ৰাস্তা হৈছে, টেনশ্যন নাই। একদম বিনা টেনশ্যনত বিন্দাছ আহি থাকিব আপুনি, নিজৰ ইচ্ছামতে আহি থাকিব। ৰাতি 10টা 11টা 12টা কোনো টেনশ্যন নাই, ঠিক আছে। চ' ৰাস্তাটো মই এইটোৱে ৰাস্তা মই আপোনাক কৈ আছিলোঁ। এইফালে মোৰ বাওঁহাতে এইটো টি গাৰ্ডেন চাইছে আৰু সোঁহাতে মোৰ আপোনাৰ পাহাৰ চাইছে, মই আপোনালোকক দেখাই আছিলোঁ। চ' অলপ কেইদিন আগতে ৰাস্তাখন ধুনীয়াকৈ বনাইছে। আগতে ৰাস্তা একদম সৰু আছিলে। এইটো টি গাৰ্ডেন হয়, চাহ বাগান। सो बंधुসকল देख रहे हैं मेरा यूट्यूब चैनल हैप्पी जर्नी। सो मैं आप लोग को दिखा रहा हूँ जो रास्ता मैं आपको पहले बताया था, कौन सा रास्ता कैसे जाता है, ठीक है। तो इस पर बहुत शॉर्टकट रास्ता है ये। आपको मतलब टोल गेट पार करके जो टोल गेट पैसा देना पड़ता है पार गाड़ी का 135, कोई गाड़ी आपका 85 ऐसा लेते हैं। तो वो पैसा आपको बच जाएगा, रास्ता भी आपको पहचान हो जाएगा, ठीक है। और इधर भी रास्ता भी अच्छा है, ऐसा नहीं है कि रास्ता आपको खराब है, ढग्गा है, गड्ढा है, आपको गाड़ी को थोड़ा चोट पहुंचेगा और जो कोई जानकारी नहीं है, तो ऐसा बात नहीं है भैया। मैं आप लोग को बता रहा हूँ दोस्तों। लेकिन एक क्या होता है ना, आप लोग पहले से जानने से पहले एक बात ध्यान से सुनिएगा, ठीक है। क्योंकि ये रास्ता आपको मंगोलदे से आने से मंगोलदे से जब आ रहे हैं आप, तो जब बेजरा मिलेगा, बेजरा से आपको लेफ्ट हैंड लेना पड़ेगा, लेफ्ट हैंड से वही रास्ता मिलता है। सो मैं यही रास्ता में घुस गया हूँ। सो बंधुओं मेरे साथ देखते रहिए, ठीक है। और मैं आगे जाके जो रास्ता डिवाइडेड हो रहा है, सो बीच में हिंदी इसलिए बोल रहा हूँ क्योंकि बहुत सारे लोग एसामीज नहीं समझते हैं। वो मतलब एसामीज भाषा जो एसामीज लैंग्वेज है वो मतलब नहीं समझते। सो मैं इसलिए कोशिश करता हूँ कि हिंदी में थोड़ा जानकारी दे दूँ, क्योंकि जो बाहर का लुक है वो भी थोड़ा देखिए। और जो कुछ आ रहे हैं वो भी अरुणाचल से कुछ लोग इधर से आ रहा था, तो मेरे को कमेंट किया फेसबुक में। तो आप लोग तो हैप्पी जर्नी चैनल खुला है, जो आपका हैप्पी जर्नी का रास्ता है आप लोग दिखाता है, कौन सा रास्ता कहा जाता है, थोड़ा गुवाहाटी का शॉर्टकट रास्ता दिखाइए। तो मैं इसीलिए उन लोगों को लेके मैं आपको दिखा रहा हूँ, ठीक है। और যিসকল মোৰ ভাই বন্ধুসকল অসমীয়া ল'ৰা বা মোৰ বন্ধু বান্ধৱসকল চাই আছে, মানে মোৰ লগৰ কেইটা আৰু দেই, তহঁতক কৈছোঁ বা তোমালোকক কৈছোঁ বা আপোনালোকক কৈছোঁ, কথাটো অলপ বুজি ল'ব দেই, এনেকৈ মানে বেয়া হেৰি নল'ব। চ' এইটো ৰাস্তা আপোনালোকে আহিব, কোনো টেনশ্যন নাই। মই আপোনালোকক আগলৈ দেখাই আছোঁ কোনটো ৰাস্তা কেনেকৈ কাটিছে, কোনটো ৰাস্তা কেনেকৈ কাটা নাই। চ' মই আপোনালোকক দেখাই আছোঁ। মই আপোনালোকক ৰাস্তাটো দেখাই আছোঁ। এয়া অলপ স্পীড গৈ আছোঁ ৰাস্তাটো।
সো ধুনীয়া গ্ৰীণ হৈ আছে মজা এটা ভিউ একদম পুৰা সেউজীয়া সেউজীয়া হৈ আছে নেচাৰেল যিটো ভিউ বুলি কয় সো একদম মানে পৰিষ্কাৰ জায়গা সাফা চিকন সো বঢ়িয়া আইও বাইকখন চাইছে কেনেকৈ কাটি গ'ল ৱাও মজা বন্ধুসকল চাই আছে ৰাস্তাটো কেনেকুৱা লাগিছে কমেণ্টত জনাব দেই দুইফালে চাইডত একদম পুৰা পাহাৰ সো বন্ধুসকল আহি আহি আপোনালোকৰ সেই ৰাস্তাত মানে তিনালি পাম এটা এতিয়া তিনালিৰ পৰা আমি ৰাইট চাইডে যাম সো এইটো এটা শ্বৰ্টকাট ৰাস্তা হয় মানে এইটো যিটো মেইন ৰাস্তা বেজাৰৰ পৰা সোমাইছোঁ এই মেইন ৰাস্তাৰ পৰা আমি ৰাইট চাইডে গুচি যাম আপোনালোকে চাইছে এই চিধা ৰাস্তাটো যিফালে গৈছে এই চিধা ৰাস্তাটো আপোনালোকে গৈ আপোনালোকে এইফালে আমিনগাঁও ওলাব পাৰিব ইফালে লেফ্ট চাইডে এতিয়া মই ৰাইট চাইডে যাম এতিয়া এইখন ৰাইট চাইডে সোমালোঁ মই এই ৰাস্তাটো আপোনাৰ চিধা আপোনাৰ চানচাৰ ওলাইছে গতিকে মই সেইটো ৰাস্তাৰ পৰা কাটি আহি ৰাইট চাইডে সোমালোঁ সো এই ৰাস্তাটো একদম শ্বৰ্টকাট ৰাস্তা হয় চবেই চিনি নাপায় বাৰু আপোনালোকক দেখাই আছোঁ সো আৰু যদি আপুনি সেই চিধা ৰাস্তাটো গ'লাহেঁতেন চিধা ৰাস্তাটো গৈ মাজত আপুনি আৰু তিনালি দুটা পালেহেঁতেন তিনালিৰ পৰা আপুনি যদি চিধা গুচি গ'লেহেঁতেন একদম ডাইৰেক্ট আমিনগাঁও আৰু যদি ৰাইট চাইডে গুচি গ'লে যায় তেনেহ'লে আপুনি গৌৰীপুৰ ওলাব সো মই সেই ৰাস্তা দুটা আপোনাৰ পিছত ভিডিঅ'টো দেখাম আজি মই এই ৰাস্তাটো দেখাই আছোঁ যে আপোনাৰ চানচাৰিত একদম ডাইৰেক্ট যিখন চানচাৰি বজাৰ হয় সেই চানচাৰি বজাৰত মানে এই ৰাস্তাটোত গৈ লগ লাগিছে সো বন্ধুসকল চাই থাকক মই আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো কিবা কনফিউজ থাকিলে মোক কমেণ্ট কৰিব পাৰিব ক'ত কি নাই মই হেৰি কৰিব পাৰিম সো চাই থাকক বন্ধুসকল ৰাস্তাটো মই এটা ৰাস্তা চিধা গৈ থাকিলে হ'ল মই লাখত দেখাই আছোঁ বাৰু কি মজা লাগিছে পাহাৰখন আপোনালোকে চাই আছে বাৰু সো দেখিছে পাহাৰখন একদম খুবেই ধুনীয়া একদম পুৰা কুঁৱলীয়া হৈ আছে সো মই পাহাৰখন দেখাইছোঁ বাৰু যিমান পাৰোঁ এইখন চাইছে পাহাৰখন কি ধুনীয়া হৈ আছে সো এখন ৰাস্তা মই গৈ আছোঁ বাৰু চাই থাকক চানচাৰি গৈ পাম আপোনালোকে চাই থাকক একদম আপোনাৰ গাঁৱৰ ৰাস্তা হয় এখন গাঁৱলীয়া ৰাস্তা হয় আমি মানে গাঁৱৰ মাজে মাজে ৰাস্তাটো গৈ আছোঁ চবে এইটো ৰাস্তা মানে মেক্সিমাম মই জানামতে মই যিমান দূৰ জানো মেক্সিমাম ড্ৰাইভাৰে মেক্সিমাম মানুহে এইটো ৰাস্তা চিনি নাপায় সো একেবাৰে শ্বৰ্টকাট ৰাস্তা হয় ডাইৰেক্ট আমি চানচাৰি ওলাম একদম মানে এখন গাঁৱৰ ভিতৰতে ৰাস্তা হয় কেনেকৈ ৰাখি থৈছে ভাই দুখন টেম্পো দুই চাইডত জানে আৰু গাঁৱৰ অঞ্চলৰ মানুহে এনেকৈ আৰু সিমান নাই কোনে কোনফালে গৈছে কোনে কি কৰা নাই ৰখি আছে দাদাগিৰি আৰু এইটো আৰু মানে এইবিলাক আৰু নকওঁ আৰু যে নহওক ক'বলৈ গ'লে বহুত কথা চ' মানে গাঁৱলীয়া ৰাস্তা চ' বি কেয়াৰফুল যিসকল আহিব বাৰু ৰাস্তাটোত একদম ঘৰৰ ওপৰদি গৈ আছে ৰাস্তাটো চোতালৰ লগ লাগি একদম মানে বাউণ্ডাৰী লগ লাগি দেখা পাই আছে আপোনালোকে চ' লাহে লাহে যাব এইখিনিত কিন্তু ৰাস্তাটো বঢ়িয়া ৰাস্তা মানুহখিনি বেয়া নহয় ভাল মানুহ ইয়াৰে মানুহ বহুত ভাল মই ভালকৈ জানো চ' গতিকে চাই থাকক বন্ধুসকল চ' বন্ধুসকল আহি আহি মই সেই ৰাস্তাত মানে শেষ পালোহি এতিয়া আমি চানচাৰি পাম এখন ব্ৰিজ এখন সৰু এখন ব্ৰিজ হয় এখন কিহৰ ঈদ মোবাৰকৰ গেট বনাইছিলে চ' মই ৰাস্তাটো এইখিনি জাষ্ট অকণমান জাষ্ট বেয়া এই চকটোলৈকে আপোনালোকে দেখা পাই আছে আগত এখন চক আছে চ' এইখিনি ৰাস্তা অলপ বেয়া আছে মানে বাৰিষা কালত এইখন বনাব খুজিছিলে কিন্তু বৰষুণ দিয়াৰ ফলত ৰাস্তাটো বনাব পৰা নাই চ' বন্ধুসকল চাই আছে চাই কেনে জনাইছে থেংক ইউ ছ' মাছ আপোনালোকে ইমানখিনি চালে যে যিসকল ভাই বন্ধুসকল ৰাস্তাটো চিনি নাপায় চ' মই আপোনালোক যিমান পাৰোঁ দেখাই দিলোঁ চ' আহিব পাৰে কোনো কথা নাই টেনশ্যন নাই একদম বিনা টেনশ্যন আহিব পাৰে ঠিক আছে একদম বিনা টেনশ্যনত কোনো কথাই নাই আহিব পাৰে একদম বঢ়িয়া ৰাস্তা বঢ়িয়া এখন চানচাৰি বজাৰ পালোঁ মানে চানচাৰি যিখন চকী গেট মেইন চকী গেট হয় চ' এতিয়া আমি সেই হাইৰোড ওলালোঁ আৰু চানচাৰি যিখন হাইৰোড হয় চ' বন্ধুসকল যিসকল বন্ধুসকল চালে থেংক ইউ ছ' মাছ আগলৈ এনেকৈ ভিডিঅ' চাই থাকিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব
পিছলৈ যাতে আপোনালোকৰ নতুন নতুন ভিডিঅ'কেইটা আপোনালোকে চাব পাৰে। চ' মই আপোনালোকক দেখাই আছোঁ, এইটো হ'ল মেইন ৰাস্তা, ঠিক আছে। মই এতিয়া ছানচাইড ওলালোঁ, এইটো হ'ল আপোনাৰ মেইন যিখন ছানচাইড ৰুট হয়। এটা মোৰ পিছফালে চাইছে, সেইখন পিছফালে ৰাস্তা আহি আছে। চ' এইটো আপোনাৰ মঙলদৈৰ পৰা ডাইৰেক্ট আহি আছে। চ' থেংক ইউ ছ' মাছ, বাই বাই।